আজি দেওবাৰ নহয়, আজি শক্তিমানখনো দিব, তাৰপৰা আকৌ মহাভাৰতখনো দিব নহয়। এতিয়া চাই লওঁ পাই, এইখন নাই চাগে, হুলস্থুল শুনা নাই। আহি গ'লি আৰু ন মাথাটো খাবলৈ। মই বোলো মনে মনে সেই লাহেকৈ নিজে অকলে চাম বুলি ভাবিলোঁ, ওলালিহিয়ে নহয়। ইষ্টপৰ পৰা ক'তো শান্তি নাই মুঠতে। অকলে চালে হয় নেকি? আমি নাচাম নেকি বা? আমি কাম বন কৰি গোটেই আজৰি হৈ আহিছে, সি অথনিৰ পৰা বহিয়ে আছে, আকৌ এতিয়া আকৌ সি মোক গালি পেলাই আহিছে। একদম চুপচাপ বহি চাই থাক দেই, একদম তই হুলস্থুল কৰি নাথাকিবি। মই সেইকাৰণে তহঁতৰ লগত চাই বেয়া পাওঁ, তহঁতি বহুত হুলস্থুল কৰ। হ'ব দে, মই একো হুলস্থুল নকওঁ। শক্তিমান দিলে নি? হে তহঁতক মই চিঞৰি দিবলৈ কৈছিলোঁ নহয়, বোলো দিলে মানে সোনকালে মাতি দিবি বুলি। এই ল'ৰাখনে কথা নুশুনে অ'। কামখন কৰোঁতে সময় নাপাওঁ মই, অকণো আজৰি নাই ঘৰখনক ইটো সিটো কৰোঁতে মানে চিৰিয়েলখন চাবলৈও মুঠতে টাইমটো নাপাওঁ অ'। আধা যোৱাৰ পিছতহে পাওঁ চাবলৈ। এই ল'ৰা ছোৱালী মুখাই মোক সময়ত চিঞৰি নিদিয়ে নহয়। আইঅ, এই মাজনী যে ইমান বকনি মেলিছে নহয় আহিয়ে, মানে চিৰিয়েলখন চোৱাও শান্তি নাই মানে। এতিয়া দিছে হও 5 মিনিটমান গৈছে, বেছি টাইম নাই যোৱা। এই যিখন দিছে সেইখনকে চোৱাচোন, মুখখন বন্ধ কৰি। যিখনহে মুখ বজাইছে আৰু সেইবোৰ একো শুনাই নাই। হয় দেই, মা আহিলে মাত্ৰ মুঠতে গোটেই হুলস্থুল, মানে বতাহ ধুমুহা এই বৰদৈচিলা মাকৰ ঘৰলৈ যোৱা নিচিনা হয় আৰু দেই। একো মুঠতে শান্তিকৈ চাবলৈ নাপাওঁ, আমি যিখনহে চিঞৰ বাখৰ লগাই। হ'ব তহঁতি এতিয়া মোক বেছি গালি পাৰিব নালাগে। তহঁতৰ গাতে ভুল, তহঁতি মোক উঠনিৰ পৰা চিঞৰি দিব নোৱাৰ নি? হে এইটো খণ্ড মজা আছিলে ন দাদা? অহা খণ্ডটো ভাল লাগিব চাই। এইটো খণ্ড মজা আছিলে। অহা খণ্ডত মোক একদম মনত পেলাই দিবি দেই, মই আকৌ পাহৰি থাকোঁ নহয় কেতিয়াবা। হ'ব দে বাৰু, মই মনত পেলাই দিম। আইঅ চাচোন চা কেনেকৈ শক্তিমানটো উৰি আহিছে পাই। আইঅ তহঁতি মোক উঠনিতে মাতি নিদিলি কেলেও? এইটো খণ্ড ইমান ভাল লাগিছে চাই। সেই অকণমানি ল'ৰাটো যে কিডনেপ কৰি থৈছিলে, সেইটো বচাই আনিলে নি শক্তিমানটোৱে? যোৱা সপ্তাহত দেখাইছিলে যে। সেইটো এই বচাই মেলি আনিলেতো। আইঅ এই ভূতটো যে ওলালে মোৰ অকণমান ভয়ে লাগে আকৌ পাই। ৰাতি হ'লে দিলে মানে অকলে চাব নোৱাৰোঁ আকৌ মই। মা যে আৰু ভয়টো দেই, সেইনো অকণমানি ভূতটোলেনো ভয় কৰেনে? লাগিবতো আকৌ, কেনেকুৱাটো দেখা নাই? নখ চখবোৰ ইমান দীঘল। সেই এইকেইটা মনে থাক, তহঁতৰ ইমান কথা পাতিছোঁ, একো মই শুনিয়ে পোৱা নাই। এই মা বেছিকৈ কথা পাতি আছোঁ। মা অহাৰ পৰা একো চাবলৈ পোৱা নাই, একো শুনিয়ে পোৱা নাই। মই ইমান মনে চাই থাকিব নোৱাৰোঁ, সেইকাৰণে কথা পাতি আছোঁ। মোৰ চাই থাকিলে কথা পাতি থাকিবলৈ মন যায়। তহঁতি উৎপাত কৰি নাথাক ৰ। মহাভাৰতখন কেতিয়া দিব? চাচোন টাইমটো চা, কিমান টাইম বাজিলে। এইখন শেষ হোৱাৰ পিছতে দিবই আৰু। এইখন শেষ হ'বলৈ কিমান টাইম আছে চাচোন। তহঁতৰ হৈ গ'ল, যা এতিয়া কিতাপ লগে যা তহঁতি। বহুত টাইম চালি আৰু তহঁতি যা। এই মাজনী অকল পৰপৰকৈ নাথাকিবাচোন। পঢ়ি মেলি এতিয়া এই চাবলৈ আহিছোঁ, একো শান্তি নাই। হয় দেই, এই মাজনী অকল পঢ়া ধান্দাতে কেলৈ থাকে জানো? অকল পঢ় কৈ থাকিব, কামখন ভুলা হৈ গৈছে মুঠতে। বেয়া পাবিতো আকৌ, পঢ়াৰ কথা ক'লে তহঁতি বেয়া পাবি। মা অকণমান মনে থাকাচোন, বৰ হুলস্থুল কৰি থাকা তুমি। অকণমান শান্তিকৈ চাবলৈ নিদিয়ে। এইখন চাই পঢ়িমগৈ নহয়। হ'ব বাৰু, অকণমানহে দিছোঁ আকৌ দেই। এইখন চাই সোনকালে যাবি কিন্তু। বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয়? আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পাইছে বাৰু? যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে আমাৰ আহি থকা ভিডিঅ'বোৰ লগালগ পাই থাকিব। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।